গাইজ বৰ্তমান আছোঁ আমি আমাৰ ৰঙিয়াতে আমাৰ মিউনিচিপালিটিৰ অফিচৰ কাষত। আপোনালোকক যদি লাগে এনেকুৱা ধৰণৰ কিছুমান গিফ্টৰ ফুল এনেকুৱা এটা আছে, যিমান আপোনাক কালেকশ্যন এভেইলেবল আছে। দাদাও আছে মোৰ লগত, দাদাক মই সুধিম প্ৰাইচবোৰ। দাদা এনেই ধৰি ল'লোঁ মই, এইটোৰ প্ৰাইচটো কওকচোন দাদা, আপোনাক কিমান আহে? আমাৰ নমস্কাৰ, হয়, আমাৰ প্ৰাইচবিলাক মানে এক্সট্ৰিমলি ৰিজনেবল। গুৱাহাটীতকৈ ইভিন বহুত ক্ষেত্ৰত আমাৰ দামবিলাক আমি কিনো জেগাত আৰু নিজে বনাওঁ বিক্ৰী কৰোঁ। সেইকাৰণে আমি যিমান পাৰি আপোনালোকে তাৰমানে ইয়াত নিজে বনায় আৰু নিজে বনাই পেলাই আমি গ্ৰাহকৰ পচন্দ মতে ডিজাইন কৰি পেলাই দিওঁ। এনেই ধৰ প্ৰাইচ এইটো ধৰে প্ৰাইচ এইটোত আপোনাৰ আহিব 650 ৰুপিজ, 650। কিন্তু একজেক্টলি এনেকৈ নিদিওঁ, দিয়াৰ সময়ত ইয়াত অলপ ফিনিচিং অলপ ডেক'ৰেট কৰি দিয়ে আৰু আপোনালোকে। লাষ্ট টাইম এইটো এনেকুৱা এইটো হয়, এইটো ঠিক একেই, প্ৰায় সেনেকুৱা দামে 650 ৰেঞ্জ। নিয়াৰ টাইমত অকণমান আৰু ডেক'ৰেট কৰি দিব আপোনালোকে। যিমানখিনি সম্ভৱ আমি কৰি হয়, দিওঁ। হয়। আপোনাৰ এইবিলাক সৰুবিলাক এইবিলাক আহে আপোনাৰ 450 ৰেঞ্জ, 450 ন? 450 ৰেঞ্জ। আৰু ইয়াৰ এটা মানে কেনেকুৱা হয়, আপোনাৰ নেচাৰেল ফুলৰ বুকে আপুনি যাক দিব, দিয়াৰ পিছত কাৰ্যসূচী সেই গ'লে সেইটো শুকাই যায়, মানুহে দিব নোখোজে। আৰু সেইকাৰণে এতিয়া মানে আৰ্টিফিচিয়েল ফুলৰ প্ৰতি মানুহৰ এটা আগ্ৰহ বাঢ়িছে। সেইটো কাৰণত আমি যথেষ্টখিনি ৰেচপঞ্চ পাইছোঁ। এইটো কিমান মান হ'লে দিব পাৰিব আপুনি? এইটো এই এনেকুৱাবিলাক দাদা, এইটো জাম্বু বুকে বুলি কয়। এইবিলাক জেনেৰেলি আমি দুই এটা ৰেডি ৰাখোঁ। মানে মোৰ ইয়াৰ একেবাৰে ওচৰতে হৰৰ টেবলেটৰ দোকান আছে, তাত কেতিয়াবা বিশেষ ধৰণৰ গেষ্ট কিছুমান আহে মিটিঙত, আৰু তেওঁলোকক দিয়াৰ কাৰণে হঠাতে বিচাৰে, সেইকাৰণে আমি এনেকুৱা বনাওঁ। এইবিলাক জেনেৰেলি আমাৰ 1600 প্ৰাইচ, 1600 টকা। আৰু অলপ ডেক'ৰেট কৰি দিব নিয়াৰ টাইমত। যিমানখিনি সম্ভৱ আমি মানে তেখেতক ক্ৰেতাক আমি খোজ কৰিব চাওঁ। দাদা এইবিলাকৰ প্ৰাইচটো কিমান মান আহে? এইবিলাকৰ প্ৰাইচ আপোনাৰ বিভিন্ন চাইজত আহে। হয়, হয়। এইটো যি চাইজ, ইয়াৰ 12-18 হয়, ইয়াৰ 540 টকা। 540 টকা, মাত্ৰ 540 টকা। লেটেষ্ট গিফ্ট আইটেম। হয়, হয়। আৰু আমি তাৰমানে সকলো ধৰ্মাৱলম্বী মানে গ্ৰাহকৰ কাৰণে হয়, হয়। দিব পৰা ধৰণৰ আমি গিফ্ট ৰাখোঁ। যেনে এইটো আছে শ্ৰীকৃষ্ণৰ। এইবিলাক কিমান মান আহে? একে দাম, শ্ৰীকৃষ্ণ চাইজ একে ন? হয়, হয়। দামো একে। যদি কোনোবাই মোৰ চেনেলৰ থ্ৰুৱেদি বা মোৰ যদি আপোনাৰ হেৰি দি আহে, তেনেহ'লে আকৌ কিবা ডিছকাউণ্ট আছে আপোনাৰ? আমি ডেফিনেটলি কোনো গ্ৰাহকক ফিৰি যাব নিদিওঁ। হয়, হয়। মানে আমি ইভিন বহুত ক্ষেত্ৰত মূলতো সামগ্ৰী দি দিওঁ, কাৰণ ইমান দূৰৰ পৰা হেঁপাহত আহে। আমি তেওঁ যিমান দুখ পায় আমিও সিমান দুখ পাওঁ, গতিকে আমি গ্ৰাহক নিফিৰাওঁ। ছিংগল এনে পিচ কিমান মানে? এইবিলাক ছিংগল পিছত মানে আপোনাৰ বিভিন্ন ৰঙৰ আহে। এতিয়া মোৰ তাত দুটা ৰঙৰে আছে। এইবিলাক আমি 35 এটা পিছত দাম, 35 টকা। এইটো বান্ডুলটো নে এক পিছত? এটা পিছত 35। এটা পিছত এটাও 35 ইয়াতে? ৰং লৈ কোনো দামৰ সলনি নহয়। হয়, হয়, 35 বাৰু। 35। দাদা এইবিলাক কি বস্তু এইবিলাক আপোনাৰ একচুৱেলি কি হয়, আপোনাৰ বিয়াত বা অন্যান্য বিভিন্ন পাৰ্টিত বিভিন্ন মানুহক মানে ধৰক মিঠাই বা ড্ৰাই ফ্ৰুটছ বা কেঁচা ফল তেনেকুৱা ধৰণৰ গিফ্ট দিয়ে। হয়, হয়। সেই আইটেমবিলাক ইয়াত সুন্দৰভাৱে পেক কৰা হয়, আৰু আমিও সুন্দৰভাৱে পেক কৰি দিওঁ। এই বস্তুটো কেনেকুৱা আপুনি দেখাই দিয়কচোন। এইটো আপোনাৰ নেটেৰে ঘেৰা আছে, ইয়াৰ ভিতৰত ফলবিলাক থাকে। এটা ফল মূলটো নিব পাৰে আৰু? ফল মূলটো নিব পাৰে, আৰু আমি ইয়াক ওপৰত আপোনালোকে অলপ ডেক'ৰেট কৰি দি দিয়ে পিছত? দি পেলাই ওপৰত ধুনীয়াকৈ ফুল টাইপ বনাই পেলাই আমি বান্ধি পেলাই দি দিওঁ, আৰু সেনেকৈ বিয়া ঘৰত বা অন্যান্য ঘৰত আলহী ঘৰত লৈ যায়। এইটো জেনেৰেলি উৎসৱ পাৰ্বণত এইবিলাক ইউজ হয়। হয়, হয়। এইটো এনেই প্ৰাইচ কিমান মান আছে? এইটো বিভিন্ন চাইজৰ আহে। হয়, হয়। এইটো সৰুটো কিমান মান আহে? 175 টকা। 175 টকা। আৰু ডাঙৰটো? একেবাৰে ডাঙৰটো আছে আপোনাৰ 340 টকা। এইটো 340 ন? ছেম একেই? এইটো ডাঙৰ চাইজ আৰু এইটো সৰু? ইয়াৰ মাজত আৰু কেইবাটাও আহে, আৰু একেবাৰে সৰু আহে। হয়, হয়, হয়।
এইটোৱে মই যিটো ফুল মই ল'লোঁ দাদাৰ পৰা, দাদাই ফাৰ্ষ্ট কেনেকুৱা আছিল গোটেইখিনি দাদাই ডেক'ৰেট কৰি দিছে মোক। দাদা তাৰ কাৰণে ধন্যবাদ, একদম বঢ়িয়া বনাই দিছে। আপোনালোককো যদি লাগে এনেকুৱা আপোনালোকে আহক দাদাৰ তাত, আহি দাদাক খালি চইচ কৰি দিলে হ'ল, দাদাৰ ইচ্ছামতে দাদা একদম মজাকৈ বনাই দিব আপোনালোকক। দাদা আপোনাৰ দোকানখন ক'ত আছে, সঠিক এড্ৰেছটো আপুনি কৈ দিয়কচোন। একচুৱেলি আমাৰ ৰঙিয়া মিউনিচিপালৰ একেবাৰে ওচৰতে আৰু হৰৰ টেবলেট ভৱনৰ সন্মুখেৰে যিটো ৰিভাৰ ছাইড ৰোড হাইৱেত লাগিছে, হয় হয়। সেই হাইৱেতে লাইব্ৰেৰীৰ কমপ্লেক্সৰ ভিতৰত। আপোনাৰ এনে যদি কোনোবাক কাৰোবাক যদি লাগে দূৰৰ পৰা আহে মানুহ, যদি আপোনাক কণ্টেক্ট কৰিব বিচাৰে, আপোনাৰ কণ্টেক্ট নম্বৰটো যদি পাৰে আপুনি দি দিয়ক। আছে, মোৰ কণ্টেক্ট নম্বৰ আছে, মই দি দিছোঁ। এইটোৱে দাদাৰ কণ্টেক্ট নম্বৰ, যদি কাৰোবাক লাগে আপোনালোকে এডভান্স বুকিং কৰক, আৰু কিবা লাগিলে বা কিবা জানিব লাগি থাকিলেও আপোনালোকে গাইজ, যদিও আপোনালোকক এনেকুৱা ধৰণৰ মই দেখাইছোঁ যিমানখিনি পাৰোঁ, কালেকশ্যন এভেইলেবল আছে। যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে আহক। দাদা একদম কম ৰেঞ্জতে নিজে যিহেতু ঘৰতে বনায় সেইকাৰণে আপোনালোকক একদম কমতে দিব পাৰে। আপোনালোকে ৰঙিয়ালৈকে আহক, আহি আৰু যদি কাৰোবাক যদি দূৰণিৰ পৰা যদি কোনোবা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে দাদাৰ কণ্টেক্ট নম্বৰটো দিছোঁৱেই মই, আপোনালোকে কণ্টেক্ট কৰি কেনেও আপোনালোকে কিছুমান বস্তু কেনেকুৱা ধৰণৰ আছে ফুলবোৰ আপোনালোকে হোৱাটছআপত চাব পাৰিব বা অনলাইনত চাব পাৰিব। দাদাক কণ্টেক্ট কৰিলে হ'ল, আৰু আপোনালোকে কণ্টেক্ট কৰক, ৰঙিয়ালৈকে আহক। এইখিনি আৰু গাইজ, আজিলৈ বাই বাই।